মই আজি যোৰহাট যাব বিচাৰিছোঁ মোৰ ফ্ৰেণ্ড নীলাক্ষী শিৱসাগৰ গাৰ্লছ কলেজত আমি দুইজনী বহুত ইণ্টিমেট ফ্ৰেণ্ড আছিলোঁ তাইৰ ঘৰলৈ মই আৰু এজনী চন্দনা নামৰ ছোৱালী আমি তিনিজনী বিৰাট মানে বন্ধুত্ব আৰু মানে সেই তাইৰ ঘৰলৈকে আজি যাব ওলাইছোঁ আমি যাম এতিয়া আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব দেই আজি মই মোৰ কলেজ ফ্ৰেণ্ডৰ কলেজৰ যি মোৰ বেষ্ট ফ্ৰেণ্ড আছিলে তাইৰ ঘৰলৈ আহিছোঁ এইবোৰ বস্তু বহুত দাম লয় ন এইবোৰ মোৰ ফ্ৰেণ্ড নীলাক্ষীয়ে সুন্দৰকৈ ফুলনি বনাইছে আজি আমি যোৰহাটলৈ আহিলোঁ যোৰহাটতে তাই থাকে মোৰ কলেজ লাইফৰ ফ্ৰেণ্ড বেষ্ট ফ্ৰেণ্ড বহুত দিনৰ মূৰত মোৰ বেষ্ট ফ্ৰেণ্ড চন্দনাক লগ পালোঁ তাই আজিকালি গুৱাহাটী হাতীগাঁৱত থাকে আহিছে ইয়ালৈ শিৱসাগৰলৈ বুলি নিজৰ মাকৰ ঘৰ আছে শিৱসাগৰত তাৰ পৰা কালি থাকিলে আজি ৰাতিপুৱা আমি দুইজনী যোৰহাটলৈ আহিলোঁ আৰু এজনী বেষ্ট ফ্ৰেণ্ড আছে নীলাক্ষী বুলি তাইৰ ঘৰলৈ আহিছোঁ এয়া তাই বৰ সুন্দৰকৈ ঘৰখন সজাই থৈছে ধুনীয়াকৈ থৈছে ঘৰখন সজাই পৰাই সুন্দৰকৈ ৰাখিছে এজনীয়ে বাচন ধুবলৈ লাগিছে আমাক চাহ তাহ খুৱাই মেলি এতিয়া বাচন ধোৱাত লাগিছে আৰু এতিয়া আমাৰ দুপৰীয়াৰ আহাৰ আৰম্ভ হৈছে অলপ দেৰি পাছতে আমিও খাম মোৰ ফ্ৰেণ্ড কলেজ লাইফৰ বেষ্ট ফ্ৰেণ্ড নীলাক্ষীয়ে আমাৰ কাৰণে ভাত বাঢ়িছে আজি ইয়াতে আমি ভাত সাজ খাম দুপৰীয়া বহুত ফূৰ্তি কৰিলোঁ আগতে তাই কিচেন হয় কিচেনটো বহুত ধুনীয়াকৈ সজাই ৰাখিছে কিচেনটোৱে যদি ইমান ধুনীয়াকৈ থয় বাহিৰখন কিমান ধুনীয়াকৈ থ'ব ভাবকচোন
অঁ বেডৰুমটো ইমান ধুনীয়াকৈ সজাই ৰাখিছে, দেখিয়ে ভাল লাগিছে। এয়া নীলাক্ষীৰ ল'ৰা নিহাৰ, নিহাৰেও ভাত খাই আছে। আমিও বহিম এতিয়া খাবলৈ। এয়া নীলাক্ষী আৰু চন্দনা বহিছে, দুইজনী মোৰ কলেজ লাইফৰ বেষ্ট ফ্ৰেণ্ড। বহুত ভাল লাগিছে আজি, ইমানেই ফূৰ্তি লাগিছে নহয়, ক'বলৈ বাকী নাই আৰু। সকলোবিলাক ফটো ৰেকৰ্ডিং কৰা, ভিডিঅ' কৰা নহ'লে, সেইকাৰণে ষ্টিল ফটোৱে কেইখনমান দি দিছোঁ, আপোনালোকে চাব। যাওঁ দেই নীলাক্ষী, আমি আৰু বাই। আহিম আহিম আহিম। চন্দনা আৰু মই এতিয়া যামগে। বহুত ভাল লাগিলে সঁচাকে। ঠিক আছে, বহুত ভাল লাগিলে।